दिनै तामुलपुर जिल्लानि दिंखनारि मावख' साखाथियाव महापुरुष श्रीमन्त शंकरदेव रायजोआरि अडिटोरियाम हल बेखेवदों। बिटिआर सरकारनि बाजेटजों साबना हामनायै लुफुंनाय महापुरुष श्रीमन्त शंकरदेव रायजोआरि अडिटोरियाम हलखौ बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ बेखेवनानै होयो। मोनसे गोजौ थाखोनि एसि गोनां आरो जिरायनो थाखाय मोजां खाबु गोनां महरै लुफुंनाय जादों बे अडिटोरियाम हलखौ। दिनैनिफ्राय बे अडिटोरियाम हलाव रायजोफोर आरो मोनफ्रोमबो आफादनि जथुमा मेल मिटिं हारिमुआरि दिन्थिफुंनाय बायदिखौ खालामनो हासिगोन। बे हाबाफारियाव तामुलपुर बियाबनि एमएलए जलेन दैमारी आरो एमसिएलए हेमन्त कुमार राभाया बाहागो लादों। बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ बे हाबाफारियाव बाहागो लानाय समावनो इउपिपिएल आरो बिपिएफनि गेजेराव खौसेथि जानायखौ लानानै खौरांगिरिफोरा सोंथि खालामदोंमोन। खौरांगिरिफोरनि सोंथि खालामनायाव प्रमद बर' बिथाङा बुंथियोदि हाग्रामा महिलारिया गावनि खोथाखौ बेसेबां लाखियो बेखौ बुंनो हाया। बिथाङा दिनै मोनसे बुङो आरो अखानायै गुबुन खोथासो बुङो। बड'लेण्ड हालामाव बर' हारि आरो गुबुन हारि माहारिनि थाखाय खामानि मावनो गोसो आरो थांखि थानांगोन। राजखान्थिखौ लानानै दावराव जाबाय थायोब्ला जानाय नङा। दिनैनि समाव इउपिपिएल राजखान्थि हान्जानि थांखिया बिटिआर हालामनि 35 लाख सुबुंफोरनि थाखाय जौगाथायनि खामानि मावनाय। बे गोनां बाथ्राफोरखौ खौरांगिरिफोरनि सिगाङाव बुंथियो बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ। 1999 सनते आरम्भ करि थोआ तामुलपुरर এই শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহ সম্পূৰ্ণ হোৱা নাছিলে। মই যোৱা 2 বছৰ আগত কাম আৰম্ভ কৰিবলৈ লৈছিলোঁ, কিন্তু অলপ কামটো স্লো হৈছে। বাট আজি এইটো সম্পূৰ্ণ হৈ গ'ল। আজি আমি মুকলি কৰিলোঁ আৰু তামুলপুৰ জিলা হোৱাৰ পিছত প্ৰথমখন আমি প্ৰেক্ষাগৃহ পাবলৈ সক্ষম হৈছোঁ। খুব এচি আৰু ৱেল মানে ডিজাইন এটা প্ৰেক্ষাগৃহ, আৰু মই ভাবোঁ এইখন প্ৰেক্ষাগৃহ হৈ যোৱাৰ পিছত তামুলপুৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আমাৰ ৰ'দ বৰষুণৰ পৰা ছেভ হয় খুব ভালকৈ মেল মিটিং ছেমিনাৰ সাংস্কৃতিক কাৰ্যসূচীবিলাক ইয়াত অনুষ্ঠিত কৰিব পাৰিব। মই আমাৰ কমিটিখনক অভিনন্দন জনাইছোঁ আৰু বিশেষকৈ ইয়াৰ লগত সদৌ অসম ছাত্ৰ সন্থা, তামুলপুৰ আঞ্চলিক কমিটি আৰু শংকৰদেৱ যিটো আমাৰ সত্ৰৰ শাখা কমিটি ইয়াত জড়িত হৈ আছে আৰু অঞ্চলৰ বহুত বুদ্ধিজীৱী ৰাইজ ইয়াত জড়িত হৈ আছে। মই তেখেতসকলক অভিনন্দন জনাইছোঁ। অনাগত দিনত ইয়াত সুন্দৰকৈ চাফ চিকুণ কৰি ৰখাৰ কাৰণে চাৰ্কল অফিচাৰক প্ৰেচিডেণ্ট কৰি পেলাই এটা কমিটি গঠন কৰি দিয়া হৈছে। এই কমিটিখনে পৰিচালনা কৰিব আৰু ইয়াৰ লগতে তামুলপুৰ জিলা হোৱাৰ লগে লগে ইয়াত বিভিন্ন স্পৰ্টছ ষ্টেডিয়াম, কালচাৰেল ষ্টেডিয়াম বা অডিটৰিয়াম তেনেকুৱা বিভিন্ন প্ৰকল্পবিলাক হাতত আছে। এইটো লাহে লাহে এই প্ৰকল্পবিলাক এই প্ৰজেক্টবিলাক ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। কিমান চিনচিয়াৰিটি আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ, কিছুমান কথা তেখেতে আগৰ দিনা কোৱা কথা পিছৰ দিনা পাহৰি যায়। গতিকে মই সিদিনাও কোকৰাঝাৰত সাংবাদিকসকলক অনুৰোধ কৰিছোঁ যে একবাৰ আৰু সোধকচোন তেখেতে কি কয় বুলি পেলাই। তো গতিকে আজি চাওক, বড়োলেণ্ডৰ বড়ো জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে বা অইন জনগোষ্ঠীবিলাকৰো সমস্যা আছে। এই সমস্যাবিলাক ৰাজনৈতিকভাৱে সমাধান কৰাৰ কাৰণে আমাৰ অলপ দূৰদৰ্শী চিন্তা লাগিব। অকল পলিটিকেল চিন্তাইদি নহ'ব, কাম কৰাৰ কাৰণেও মানসিকতা লাগিব। তো সেইকাৰণে যোৱা 5টা বছৰত বড়োলেণ্ডত শান্তি আহিল। তেখেতৰ 17টা বছৰত না শান্তি, না সম্প্ৰীতি, না সমন্বয়, না নিৰাপত্তা তেনেকুৱা একো পৰিৱেশ দেখা পোৱা নাছিলে। গতিকে আজিৰ সময়ত ইউপিপিএল দল হিচাপে আমাৰ চিন্তাটো বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণক লৈ, এই জনসাধাৰণৰ ন্যায়, এই জনসাধাৰণৰ নিৰাপত্তা, এই জনসাধাৰণৰ শান্তি সম্প্ৰীতি উন্নয়নটো লৈ পেলাই আমি কাম কৰি আছোঁ। গতিকে সেই এজেণ্ডাৰ ভিতৰত যিটো আহে এই কামটোকে আমি কৰি যাম।